প্ৰথমে গুগলত সাৰ্চ কৰক Apdcl সিলেক্ট কৰাৰ পিছত প্ৰথম যোনটো অপচন ওলাব সেইটোতে ক্লিক কৰিব আৰু আপোনালোকক Apdcl ৰ অফিচিয়েল ৱেবছাইটলৈ লৈ যাব তাৰ পৰা আপোনালোকে ওপৰ তিনটা বুটামত ক্লিক কৰি ডেস্কটপ মোড কৰি ল'ব আৰু ডেস্কটপ মোড কৰাৰ পিছত আপোনাৰ পেজটো এনে দেখিব পাব আৰু ওপৰ ৰঙা যোনটো সাইড আছে লেফট সাইডে তাৰ ওপৰত যোনটো প্ৰথম অপচন হেতু ক্লিক কৰিব পাৰে আৰু ৰাইট সাইডে যোনটো তলত অপচন আছে হেতু ক্লিক কৰিব হেতু হৈছে আপডেট মোবাইল নাম্বাৰ লিখা আছে তাতে আৰু তেতিয়া এটো পেজ ওলাব আৰু তাতে আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো ভৰাই দিব কনজিউমাৰ নাম্বাৰটো ভৰাই দিয়াৰ পিছত তলত যোনটা এৰো চিন দেখিছে এডালত ক্লিক কৰিব এৰো চিনডালত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছটো ইয়াত দেখিবলৈ পাব নাম আৰু যদি মোবাইল নাম্বাৰ ইয়াত ভৰোৱা নাই মোবাইল নাম্বাৰটো ভৰাই দিব আধাৰ নাম্বাৰ ভৰাই দিব আৰু আপোনালোকৰ ডেজিগনেশ্যন যদি এমপ্লয় হয় এমপ্লয়ি লিখিব যদি আনএমপ্লয় হয় তেতিয়া আদাৰ্স অপচনটো ইয়াত আছে আদাৰ্স অপচনটো টিপি দিব আৰু আপোনালোকৰ আধাৰ নাম্বাৰ আৰু ইমেইল আইডি যদি আছে তেন্তে ভৰাই দিব ভৰাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপচনটো দেখা পাব সাবমিট অপচনটো ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দিয়া আছে তাত এটা OTP আহিব আৰু সেই OTPটো ইয়াত ভৰাব লাগিব তেনে সহজ আমি সাবমিট টিপিছো তাৰপিছত দেখিছে OTP এটা আহিছে OTPটো ইয়াতে আমি ভৰাই দিছো 6টা সংখ্যাৰ OTP তাৰপিছত তাৰ তলতে আপোনালোকে ভেৰিফাই অপচনটো পাব তাত ক্লিক কৰি দিব দেখিছে মোবাইল নাম্বাৰ আপডেটেড কনজিউমাৰ মোবাইল নাম্বাৰ আপডেট সাকসেসফুলি আপডেটেড বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু ইন্টাৰনেটৰ কম্পিউটাৰৰ লগত জড়িত এনে ধৰণৰ আৰু ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব